হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক অহাৰ বাবে ধন্যবাদ জনাইছোঁ। চাওক ভিডিঅ'টো। হে গাইছ, বহুতে বিশেষ কথাত আপিছলি কৈ থাকে বোলে তোমালোকৰ ল'ৰাৰ জীৱনে ভাল বা কিবা মোকতো বিশেষকৈ কয় তোমালোকৰ ল'ৰাৰ জীৱনে ভাল দে, বিন্দাছ আছ, গধূলি বুলি ফুৰিব গৈছ, ভিডিঅ' বনাইছ, কিবা কৰিছ। তো এই গৰম দেখছি না, একদম ঘাম ওলাই আছে। এই গৰমত সকলো ল'ৰাৰ জীৱন একে নহয়। হয়তো কিছুমানে আছে এচিৰ তলত বহি আছে, ক'ৰবাত ফেনৰ তলত বহি পেলাই মোবাইল চাই আছে, কিন্তু মোৰ নিচিনা চলি মোবাইল চাই থাকিব নোৱাৰোঁ। মোৰ বহুত কষ্ট কৰিব লাগে গাইছ, দেখাই কি কষ্ট কৰিব লাগে। মইতো বুলি নহয়, বহুত আছে ইয়াতে। এইটোৰা হাই এটা দে। অঁ থেংক ইউ। সেই ৰ'দত কম ধেমালি কাম পৰা পূৰা ঘাম ওলাই আছে, হাতে চাতে একদম বালা লাগি উৎপাত। তো সহজ নহয় মানে আৰু এতিয়া আছে। এতিয়া সি মাহ কৰা হ'লে ইয়াতে আছে বালা, এই বালা মাখা চালা ধেমালি কথা নহয় গাইছ। ঘাম টপে ওলাই আছে। তো সেইকাৰণে কওঁ চব ল'ৰাৰ জীৱন একে নহয়, মানে চব ল'ৰাৰ জীৱন এজ ফূৰ্তি কৰি যাব নাযায়, বহুতৰ কষ্ট থাকে। আৰু কিছুমানৰ সেই সুখ যাৰ নেকি মাক বাপেক ধনী থাকে। এতিয়া হয়তো কিছুমানে কমেণ্টে ক'ব পাৰে তোৰ মায়েৰে এইবাৰে কিয় ধনী নহয়। মোৰ মা দেউতা ধনী নহয়, গতিকে তাহাঁতক ধনী কৰাৰ দায়িত্বটো মোৰ। সেইকাৰণে মই কষ্ট কৰি আছোঁ। আজি ৰ'দে বতাহে বৰষুণে হওক, সেয়া ঘাম এনেকৈ পৰি আছে। একো নাই গাইছ, কষ্ট কৰিব লাগিব। দুখীয়া ঘৰৰ ছোৱালী যিহেতু কষ্ট কৰি আছোঁ। এই মই দেখি দিলোঁ, মই চব কামেই কৰোঁ। পাৰিলে গুৱাহাটীত কামো কৰোঁ, গুৱাহাটীৰ পৰা আহিলে গাঁৱত এই কামো কৰোঁ, চব মানে এনেই নাথাকোঁ আৰু। তাৰ মাজতো বেমাৰ হৈ থাকে, এতিয়াও বেমাৰ হৈ আছে, তথাপিতো কামত আছোঁ আৰু। তো বাই বাই, এইখিনি আছিল।